85 স্কোয়াৰ কিউ মে উলিয়াব পাৰে নে আপোনালোকে 5 স্কোয়াৰ কৰি দিয়ক 25 8 পিছত কি আছে 9 8 9 পূৰণ কৰি দিয়ক কিমান হ'ল 72 নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই চেনেল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন টপিক আমি জানো যে ইতিমধ্যে অসম চৰকাৰে চাকৰি প্ৰত্যাশীসকলৰ বাবে এটি সুখবৰ কঢ়িয়াই আনিছে আহিবলগীয়া সময়খিনিত তেওঁলোকে প্ৰায় 2 লাখ নিবনুৱাক এডিআৰই 3.0 ৰ জৰিয়তে চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে আৰু তাৰ বাবে অতি শীঘ্ৰেই নটিফিকেশ্যন প্ৰকাশ পাব আৰু তাৰ বাবে আমি চাকৰি প্ৰত্যাশীসকলে কি কৰিব লাগিব নিশ্চয় পঢ়া শুনা কৰিব লাগিব নহয় জানো আৰু তাৰে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে এই পৰীক্ষাটোৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ গণিত বা ম্যাথমেটিক্স গণিতৰ এলানি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছো আৰু সেই ভিডিঅ'বোৰত আমি ম্যাথমেটিক্সৰ কমপ্লিট কোৰ্স এডিআৰইত আহিবলগীয়া অংকৰ কমপ্লিট কোৰ্স মই কভাৰ কৰিম তো আজি আমি মূলতে এডিআৰই ম্যাথমেটিক্সৰ সিলেবাসখনৰ বিষয়ে আলোচনা কৰিম কি আছে এই সিলেবাসত গতিকে আমি আৰম্ভ কৰো মই এটা কমপ্লিট ৰোড মেপ তৈয়াৰ কৰিছো এই ৰোড মেপটোত আমাৰ ম্যাথছৰ প্ৰায় 16টা হয় 16টা বিষয় সন্নিবিষ্ট হৈছে এই 16টা বিষয় এডিআৰই সিলেবাসত আছে আপোনালোকে গুগল কৰি চালেও পাব এই 16টা বিষয় 16টা টপিকৰ ওপৰত এডিআৰই ম্যাথমেটিক্স পেপাৰখনত অহাৰ চান্স আছে যেনেকৈ নাম্বাৰ সিস্টেম সিম্পলিফিকেশন এচচিএফ এলচিএম পার্সেন্টেজ প্রফিট এন্ড লস সিম্পল এন্ড কম্পাউন্ড ইন্টারেস্ট রেশিও এন্ড প্রপোর্শন এভারেজ টাইম এন্ড ওয়ার্ক time speed and distance partnership algebra geometry mensuration data interpretation আৰু probability আৰু ইয়াকে এই ৰোড মেপটো মই অসমীয়াটো বনাই ৰাখিছো যেনেকৈ সংখ্যা পদ্ধতি যাক নাম্বাৰ সিস্টেম বুলি কলো সৰলীকৰণ অংক সৰল কৰা আহিব তাত বখাও লখাও শতকৰা বা পার্সেন্টেজ লাভ লোকসানৰ ওপৰত প্ৰশ্ন হ'ব সৰল আৰু চক্ৰবৃদ্ধি সুদ অনুপাত আৰু সমানুপাতৰ প্ৰশ্ন হ'ব গড় অৰ্থাৎ এভাৰেজ সময় আৰু কাম টাইম এন্ড ওয়ার্ক সময় গতি আৰু দূৰত্ব অংশীদাৰী ব্যৱসায় বীজগণিত এলজেব্ৰা তাৰমানে জ্যামিতি পৰিমিতি অৰ্থাৎ মেনচুৰেশন কালি উলিওৱা পৰিসীমা উলিওৱা এনেকুৱা ধৰণৰ প্ৰশ্ন তথ্য বিশ্লেষণ বা ডাটা ইন্টাৰপ্ৰিটেশন আৰু সমতা বা probability যাক সম্ভাৱনা বুলিও ক'ব পাৰো এই আটাইকেইটা বিষয়ৰ ওপৰত আমি বিতংভাৱে মোৰ ভিডিঅ'বোৰত আমি আলোচনা কৰিম ধাৰাবাহিকভাৱে মই প্ৰচাৰ কৰিম প্ৰতিদিনেই আপোনালোকে আপডেট পাব আৰু তাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে কাম টু দ্য নেক্সট স্লাইড এটা নাম্বাৰ সিস্টেম বা সংখ্যা পদ্ধতিৰ ভিতৰত আমি কি অধ্যয়ন কৰিব লাগিব তাত আমি স্বাভাৱিক সংখ্যা কমেন্ট কৰিবচোন স্বাভাৱিক সংখ্যা কোনবোৰ আমি নিশ্চয় জানো দিস ইজ হোৱাট পূৰ্ণ সংখ্যা কোনবোৰ গণনা কৰা সংখ্যাবোৰ ভিতৰতে আকৌ যিবোৰ সংখ্যা শূন্যও যদি লগাই দিও শূন্যৰ পৰা যদি আৰম্ভ কৰি দিও তেতিয়া আমাৰ কি হ'ব পূৰ্ণ সংখ্যা তাৰ পিছত হলে অখণ্ড সংখ্যা যত যোগ বিয়োগ দুইটা সংখ্যা থাকিব ভগ্নাংকৰ কথা আপোনালোকে কিছু পৰিমাণে জানে মৌলিক সংখ্যা যুগ্ম আৰু অযুগ্ম সংখ্যা বিভাজ্যতাৰ নিয়ম স্থানীয় মান and accordingly তেওঁলোকৰ ইহঁতৰ ইংলিছ নামবোৰ মই দি দিছো natural numbers whole numbers integers rational numbers prime numbers divisibility rules and place value গতিকে এই বস্তুখিনি আমি মোৰ এই ভিডিঅ'বোৰত আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম এডিআৰইত আহি যোৱা বিগত সময়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ বা আহিবলগীয়া নতুন ধৰণৰ প্ৰশ্নৰ বিষয়ে আমি ইয়াতে বিতংভাৱে আলোচনা কৰিম সো নাম্বাৰ সিস্টেমৰ কথা আমি গম পালো তাৰ পিছত আছে সিম্পলিফিকেশন বা সৰলীকৰণত আমি কি পাম সৰল কৰিবৰ কাৰণে আমাক কি নিয়ম লাগে আমাক বদমাছ ৰুল লাগে বদমাছ নিয়ম ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এন্ড এডিশন এন্ড সাবট্ৰেকশন অৰ্থাৎ কি ক্ৰমত আমি সৰলত আমাৰ গণিতৰ প্ৰক্ৰিয়াসমূহ কৰিব লাগে সেই ক্ৰমটোৰ ওপৰত প্ৰশ্ন হ'ব ফ্ৰেকশনছ অৰ্থাৎ ভগ্নাংশ ডেসিমেল অপাৰেশনছ দশমিক সংখ্যা স্কয়াৰ এন্ড কিউবছ বৰ্গ আৰু ঘন উলিওৱা শৰ্টকাট ট্ৰিক্স আমি ইয়াতে পাম শৰ্টকাট ট্ৰিক্স জানেনে কেনো কাৰণে আমি শৰ্টকাট ট্ৰিক্স কৰিব পাৰো উদাহৰণস্বৰূপে এটা মই দি দিছো 85 ৰ স্কয়াৰ কিউ মে উলিয়াব পাৰে নে আপোনালোকে 5 ৰ স্কয়াৰ কৰি দিয়ক 25 8 ৰ পিছত কি আছে 9 8 ৰ 9 পূৰণ কৰি দিয়ক কিমান হ'ল 72 গতিকে এনেকুৱা ধৰণৰ শৰ্টকাট ট্ৰিক্স আমি ইয়াতে পাম 85 স্কয়াৰ কৰিবৰ কাৰণে আমি কোনো ধৰণৰ বহি কলম লবলগীয়া নহল মুখেৰে কৈ আমি অংকটো উলিয়াই দিব পাৰিলো হয়নে বাৰু ইমান ডাঙৰ এটা স্কয়াৰ আমি এদৰে উলিয়াই দিলো গতিকে এনেকুৱা ধৰণৰ শৰ্টকাট ট্ৰিক্সও আমি ইয়াতে সন্নিবিষ্ট কৰিম আপোনালোকে মন দি ভিডিঅ'বোৰ চাই যাব গো টু দ্য নেক্সট স্লাইড এলচিএম এণ্ড এইচচিএফ লসাগু আৰু গসাউ অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক বা গৰিষ্ঠ সাধাৰণ গুণনীয় গতিকে এই কথাখিনি আমি কৰিবলৈ যত্ন কৰিম এই কথাখিনি আমি ইয়াতে আলোচনা কৰিম তো ইয়াত পদ্ধতি কি থাকিব কেনেকুৱা ধৰণৰ বিষয় সন্নিবিষ্ট হ'ব এলচিএম এণ্ড এইচচিএফ পাৰ্ট 2 prime factorization
ডিভিজন মেথড, প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ মৌলিক গুণনীয় পদ্ধতি বা মৌলিক উৎপাদক উলিয়াই পেলাই আমি এলচিএম আৰু এইচচিএফ কেনেকৈ উলিয়াম, ডিভিজন মেথড হৰণ কৰিও কেনেকৈ উলিয়াম, তাৰপিছত ব্যৱহাৰিক সমস্যা এলচিএম আৰু এইচচিএফৰ ব্যৱহাৰিক সমস্যা কিছুমানৰ কথা আলোচনা কৰিম আৰু ইয়াতো আমি শৰ্টকাট শিকিম আমি দীঘলীয়া পদ্ধতিৰে আমি কৰিবলৈ নাযাওঁ কাৰণ আমি আমাৰ প্ৰশ্নবোৰ কিহৰ আহিব এমচিকিউ মাল্টিপল চইচ কুৱেশ্যনছ তাতে আমি মাত্ৰ অপচন বাছিব লাগে তো আমি সময় কিমান পাম বেছিকে বেছি 1 মিনিট সময় পাম 1 মিনিটৰ সময়ৰ ভিতৰত আমি এটা প্ৰশ্ন সমাধান কৰি তাৰ সঠিক উত্তৰটো উলিয়াব লাগিব তাৰ কাৰণে আমাৰ বাবে অতি জৰুৰী বস্তু হ'ল শৰ্টকাটছ তো বি ফকাস টু শৰ্টকাটছ ট্ৰাই টু লাৰ্ন শৰ্টকাটছ সমূহ বুদ্ধিবোৰ শিকিবলৈ যত্ন কৰিব মই কোৱা নাই যে কেৱল মোৰ ভিডিঅ'ৰ পৰা শিকিব বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত আহিছে তাৰ পৰা আপোনালোকে নলেজ গেদাৰ কৰিব পাৰে নলেজ ল'ব পাৰে বিকজ নলেজ ইজ ডাইনামিক নলেজ কাৰোবাৰ পৰাই ল'ব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নাই okay so go to the next slide percentage শতাংশ হয়নে বাৰু এনেকুৱা এটা চিন এডাল দি দুইফালে দুটা আলুগুটি দি দিলেই শতাংশ কিন্তু ই কেতিয়াবা আমাক ঘাম উলিয়াই দিয়ে নহয় বাৰু শতাংশৰ প্ৰশ্ন কেনেকুৱা ধৰণৰ আহিব পাৰে আমি চাম বেসিক ফৰ্মুলা শতকৰাৰ ধাৰণা ফৰ্মুলাবোৰ শিকিম শতকৰা তাৰপিছত ইনক্ৰিজ এণ্ড ডিক্ৰিজ হ্ৰাস বৃদ্ধি তাৰপিছত তাৰোপৰি আমি লাভ লোকচানত শতকৰাৰ ব্যৱহাৰ পপুলেশ্যন গ্ৰোথত শতকৰাৰ ব্যৱহাৰ অৰ্থাৎ জনসংখ্যা বৃদ্ধিত শতকৰাৰ ব্যৱহাৰ শিকিম এক্সাম মাৰ্কছ প্ৰব্লেমছ শতকৰা আমাক ক'ত লাগে আমি ষ্টুডেণ্ট এটাই ৰিজাল্ট দিয়াৰ পিছত আমি সুধো যে কিমান পাৰ্চেণ্ট পালে চ' কেতিয়াবা মাৰ্কছটো কৈ দিয়ে কিছুমানে কাৰণ পাৰ্চেণ্টেজটো তেওঁ উলিওৱাই নাই বা উলিওৱাত অসুবিধা চ' আমি এইবোৰ ইয়াত শিকিম অতি সহজ পদ্ধতিৰে আমি পাৰ্চেণ্টেজ উলিয়াবলৈ শিকিম পাৰ্চেণ্টেজৰ ব্যৱহাৰ শিকিম নহয়নে বাৰু আমি এইদৰে পাৰ্চেণ্টেজৰ কথাখিনি ইয়াতে সন্নিৱিষ্ট কৰিম নেক্সট শ্লাইড প্ৰফিট এণ্ড লছ লাভ লোকচান লাভ লোকচান ব্যৱসায়ত হয় তো ব্যৱসায়ত কিহৰ কথা আহে ক্ৰয় মূল্য বিক্ৰয় মূল্য কিনিলেহে কিনি আনি বস্তু বিকিম গতিকে সেই ক্ৰয় মূল্য বা কষ্ট প্ৰাইচ বিক্ৰয় মূল্য বা সেলিং প্ৰাইচ আৰু সেই বিক্ৰয় মূল্যত লাভ বা লোকচানৰ শতাংশ কিমান শতকৰা কিমান লাভ হ'ল অৰ্থাৎ প্ৰফিট পাৰ্চেণ্ট ওকে লোকচান কিমান হ'ল শতকৰা লোকচান কিমান হ'ল লছ প্ৰফিট পাৰ্চেণ্ট আৰু ডিসকাউন্ট পাৰ্চেণ্ট বা ডিসকাউন্ট কিমান আছে বা ডিসকাউন্ট পাৰ্চেণ্ট তো ডিসকাউন্ট অসমীয়াত কি বুলি কয় আপোনালোকে কমেন্ট কৰি জনাবচোন দেই ডিসকাউন্টক অসমীয়াত কি কয় কমেন্ট কৰি জনাব সকলোৱে জানে কিন্তু কমেন্ট কৰি দিলে মই উৎসাহ পাওঁ সো প্লিজ কমেন্ট গো টু দ্য নেক্সট স্লাইড নাও নেক্সট স্লাইডত আমি পালো সিম্পল ইন্টাৰেষ্ট অৰ্থাৎ সৰল সুদ নহয় বাৰু সৰল সুদ তো সৰল সুদৰ আমি সূত্ৰ শিকিম সূত্ৰটো ইয়াত দি দিছো তাৰ পিছত ব্যৱহাৰ শিকিম সৰল সুদ ক'ত ক'ত ব্যৱহাৰ হয় আৰু লগতে সৰল সুদ উলিওৱাৰ শৰ্টকাট মেথড চুটকিত আমি উলিয়াম সৰল সুদ চুটকিত সৰল সুদ ৰিলেটেড কুৱেশ্যনবোৰৰ সমাধান উলিয়াম অতি কম সময়ৰ ভিতৰত সো গতিকে এই শৰ্টকাটবোৰ শিকিবলৈ ভিডিঅ'বোৰ চাই থাকিব নেক্সট কম্পাউণ্ড ইন্টাৰেষ্ট শিকিম কম্পাউণ্ড ইন্টাৰেষ্ট মানে চক্ৰবৃদ্ধি সুদ বা মিশ্ৰ সুদ ইয়াক দুটা নাম দি আমি জানিব পাৰো এটা হ'ল ইয়াক মিশ্ৰ সুদ বুলিও কয় ক'ৰবাত মিশ্ৰ সুদ বুলি লিখিব আৰু ক'ৰবাত চক্ৰবৃদ্ধি সুদ বুলি লিখিব আমি কনফিউজ হ'ব নালাগে both are correct so আমি শিকিম কনসেপ্ট অফ কম্পাউণ্ড ইন্টাৰেষ্টৰ ধাৰণা বা চক্ৰবৃদ্ধি সুদৰ ধাৰণা সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ পাৰ্থক্য মিশ্ৰ সুদ আৰু চক্ৰবৃদ্ধি সুদৰ পাৰ্থক্য কি পাৰ্থক্য আছে এইটো নুসুধো পাৰ্থক্য মানে বিয়োগফলৰ লগত জড়িত প্ৰশ্ন কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ বিয়োগফলৰ পৰা কিছুমান আমাক সমস্যা দিব তেনেকুৱা সমস্যা আমি সমাধান কৰিব লাগিব নহয়নে বাৰু তাৰপিছত আহিলে ফাষ্ট ক্যালকুলেশন ট্ৰিক্স আমি ইয়াতে শিকিম অতি সোনকালে কম সময়ৰ ভিতৰত আমি কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ প্ৰশ্নবোৰ কেনেদৰে সমাধান কৰিব পাৰো এইবোৰ ইয়াত শিকিম বিকজ আমি এমসিকিউ সমাধান কৰিবলৈ গৈ আছো আকৌ মনত পেলাই দিছো এমসিকিউ ৰিকুৱায়াৰ্ছ শৰ্ট ট্ৰিক্স আমি এপিএছ কৰিবলৈ এটা প্ৰশ্নৰ উত্তৰ নুলিয়াও কাৰণ এটা প্ৰশ্নত আমি 1 নম্বৰহে পাম 1 নম্বৰৰ কাৰণে আমি এপিএছ নকৰো আৰু সময় আমি নষ্ট নকৰো অতি কম সময়ত আমি এইবোৰ উলিয়াবলৈ যত্ন কৰিব লাগিব ওকে সো আমি শৰ্ট ট্ৰিক্সবোৰ শিকিবলৈ যত্ন কৰিম তাৰ পিছত আহিলে ৰেশিও আৰু প্ৰপৰচন ৰেশিও আৰু প্ৰপৰচন অসমীয়াত কি বুলি কয় অনুপাত মানে ৰেশিও নেক্সট অনুপাত আৰু সমানুপাত আমি শিকিম ওকে এইকেইটা মই কৈ দিলো অনুপাত শিকিম সমানুপাত শিকিম অনুপাত সমানুপাতৰ মিক্স প্ৰবলেম দুইটাৰ লগত জড়িত কিছুমান আমি সমস্যা গাণিতিক সমস্যা আমি সমাধান কৰিবলৈ যত্ন কৰিম আৰু শৰ্টকাট শিকিম ওকে নেক্সট স্লাইড আমি ইয়াতে শিকিম গড় এভাৰেজ কেনেকৈ উলিয়ায় সাধাৰণ গড় শিকিম weighted এভাৰেজ শিকিম তাৰপিছত শিকিম বয়সৰ এভাৰেজ বয়সৰ গড় যুক্ত কিছুমান প্ৰশ্নৰ সমাধান আৰু শৰ্টকাট নেক্সট work and time কাম আৰু সময় কাম আৰু সময়ৰ কাৰণে আমি বৰ দীঘলীয়া ভগ্নাংশ লগা প্ৰচেছবোৰ আমি নিশিকো আমি অতি চুটকিও আমি কিছুমান কাম কৰিম কম সময়ৰ ভিতৰত আমি কাম কৰিম কোনোবা এজন ব্যক্তিৰ কামৰ দক্ষতাৰ ওপৰত
নিৰ্ভৰ কৰি কামৰ দক্ষতাটো উলিয়াই পেলাই আমি কিমান দিনত কামটো শেষ কৰিব তেনেকুৱা ধৰণৰ প্ৰশ্নৰ সমাধান কৰিম আৰু যিটো শৰ্টকাট হয় এটা মডাৰ্ণ ট্ৰিক আমি শিকিম পাইপ এণ্ড চিষ্টাৰ্ণৰ প্ৰশ্ন নলী আৰু চৌবাচ্চা মানে যিটো পাত্ৰত হয় ডাঙৰ এটা পাত্ৰক চৌবাচ্চা বুলি কয় তো তেনেকুৱা ধৰণৰ লগত জড়িত সমস্যাৰ সমাধান আমি কৰিম তাৰপিছত যৌথ কাম বা ৱৰ্ক ডিষ্ট্ৰিবিউশ্যন দুজন তিনিজন মানুহে কাম এটা কৰিব দুজনে কিছুদিন কাম কৰাৰ পিছত কামটো এৰি গুচি গ'ল তৃতীয় ব্যক্তিজনে সেই বাকি থকা কামখিনি কিমান দিনত কৰিব সেই কামটো কৰিবলৈ সেই প্ৰশ্নটো কৰিবলৈ আমাক যেনেও 5 মিনিট সময় লাগি যায় আমি যদি দীঘল পদ্ধতিৰে যাওঁ যদি আমি শৰ্ট ট্ৰিক ইউজ কৰোঁ শৰ্ট ট্ৰিক ওকে শৰ্ট ট্ৰিক আমি কথাবোৰ মৌখিকভাৱে উলিয়াবলৈ যত্ন কৰিম আৰু আমাৰ যেহেতু বহীখন থাকিবই আমি পেঞ্চিল লৈ যামেই বা আমাক ৰাফ শ্বীট দিবই ৰাফ শ্বীটত আমি শৰ্ট ট্ৰিক ব্যৱহাৰ কৰি অতি কম সময়তে কেনেকৈ প্ৰশ্নটোৰ সমাধান উলিয়াব পাৰোঁ আৰু সঠিক সমাধান উলিয়াব পাৰোঁ এইটো নহয় যে আমি টোক্কা মাৰিম টোক্কা মাৰিলে কিন্তু আমাৰ নম্বৰ পোৱাৰ যিটো পসিবিলিটি সেইটো কমি যাব গতিকে আমি টোক্কা নামাৰো আমি কি কৰিম আমি সঠিক নিয়মেৰে সমাধান কৰি কম সময়ত সমাধান কৰি শৰ্ট ট্ৰিক ব্যৱহাৰ কৰি এই প্ৰশ্নবোৰৰ উত্তৰ লিখিবলৈ যত্ন কৰিম যাতে ভাল নম্বৰ পাওঁ নেক্সট দূৰত্ব আৰু সময় সম্বন্ধীয় প্ৰশ্ন আমি পাম নহয়নে বাৰু দূৰত্ব মানে কি স্পীড ইনটু টাইম স্পীডৰ আৰু এটা নাম কি দ্ৰুতি ট্ৰেইন প্ৰব্লেম মানে ৰেলৰ গতি সম্বন্ধীয় প্ৰশ্ন বোট এণ্ড ষ্ট্ৰীম এখন নাও নদীৰ সোঁতৰ দিশত গৈছে সোঁতৰ বিপৰীত দিশত গৈছে তেতিয়া তাৰ স্পীডটো বাঢ়িছে নে কমিছে কিমান সময়ত নাওখনে গৈ পাবগৈ এটা ঠাই বা এটা দূৰত্ব অতিক্ৰম কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু আহিব ৰিলেটিভ স্পীড মানে এটা স্পীডৰ লগত আন এটা স্পীডৰ তুলনা ওকে গতিকে সেই ৰিলেটিভ স্পীড সম্বন্ধীয় প্ৰশ্নসমূহ আমি ইয়াতে আলোচনা কৰিম এতিয়া আহিব পাৰ্টনাৰশ্বিপ বিজনেছ অংশীদাৰী ব্যৱসায় ধৰি লোৱা হ'ল এটা ব্যৱসায়ত এ আৰু বি একেলগে কাম কৰে এ 50,000 টকা মূলধন লগালে বি 1 লাখ টকা মূলধন লগালে এতিয়া তেওঁলোকৰ লাভৰ অনুপাতটো লাভটো কি অনুপাতত ভাগ হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে বি লাভৰ কিমান অংশ পাব এনেকুৱা প্ৰশ্ন হ'ব পাৰে সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আমি ইয়াতে কৰিম সমাধান কৰিম সো ইনভেষ্টমেন্ট ৰেচিও বিনিয়োগৰ অনুপাত শব্দটো মোৰ থাকি গৈছে বিনিয়োগৰ অনুপাত ওকে প্ৰফিট শেয়াৰিং লাভ বণ্টন লাভ ভাগ কৰিম দুজনে পাৰ্টনাৰশ্বিপ কৰিব গতিকে লাভটো সমানে ভাগ হ'বনে নহয় কিহত ভাগ হ'ব তেওঁলোকৰ যিটো প্ৰিন্সিপালৰ অনুপাত বা তেওঁলোকৰ যি এগ্ৰিমেন্ট সেই অনুপাতেহে ভাগ হ'ব আৰু পাৰ্টনাৰশ্বিপ সম্বন্ধীয় অংশীদাৰী ব্যৱসায় সম্বন্ধীয় বহুতো প্ৰশ্ন আমি সমাধান ইয়াতে কৰিম নেক্সট স্লাইড algebra you remember algebra is not a jabra okay it is very interesting বীজগণিত তো বীজগণিতত আমি কি পাম বীজগণিতত পাম চলক সম্বন্ধীয় সমস্যা চলক মানে কি আমাৰ যে বীজগণিতৰ ৰাশিবোৰত x y এইবোৰ থাকে এইবোৰ আমি কি বুলি কওঁ চলক বুলি কওঁ তাৰপিছত ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন যিবোৰ ইকুৱেশ্যনত x ৰ হাইয়েষ্ট পাৱাৰ 1 হয় x + 3 = 5 এনেকুৱা টাইপৰ সমস্যাবোৰ ৰৈখিক সমীকৰণ নহয় জানো যদি x স্কয়াৰ থাকিলেহেঁতেন তেতিয়া কি হ'ব ই বেলেগ এটা নাম পাই যায় x² + bx + c সাপোজ ax² + bx + c এটো কি সমীকৰণ দ্বিঘাত সমীকৰণ is equal to 0 so it is a দ্বিঘাত সমীকৰণৰ এটো সাধাৰণ ৰূপ স্ট্যান্ডাৰ্ড ফৰ্ম ওকে তো এই বস্তুখিনি আমি ইয়াতে শিকিম আৰু এই সমস্যাবোৰ আমি সমাধান কৰিম come to the next slide geometry হয় না খাব geometry হয় খাবলগীয়া বস্তু নহয় it is very interesting যদি আমি মন দিও বৰ সহজে এটো শিকিব পাৰিম আৰু ইয়াৰ শৰ্টকাট টিকো আমি শিকিম ইয়াতে আমি পাম লাইনছ এণ্ড এংগলছ ৰেখা আৰু কোণ triangles আৰু circles triangles ত্ৰিভুজ circles বৃত্ত আৰু পলিগন মানে বহুভুজ বুলি ক'লেও ভয় খাব দৰকাৰ নাই বহুভুজৰ আমি কোণ সম্বন্ধে শিকিম বাহুৰ সম্বন্ধে শিকিম কোণ আৰু বাহুৰ সম্পৰ্ক শিকিম মানে বাহুৰ সংখ্যা যদি বেছিকৈ হয় তেতিয়া কোণৰ যোগফলটো অন্তঃকোণৰ যোগফলটো বাঢ়িব নে কমিব বহিকোণৰ যোগফল কিমান এনেকুৱা ধৰণৰ বহুতো সমস্যা আমি সমাধান অতি শৰ্টকাট পদ্ধতিৰে শিকিম মেনচুৰেশ্যন বা পৰিমিতি জোখমাপ সিম্পল ক'বলৈ গ'লে পৰিমিতি মানে জোখমাপ মেনচুৰেশ্যনত জোখমাপ মানে আমি স্কেল পেন্সিল লৈ নুজুখো আমি গণনা কৰিম জোখমাপ তো তাতে আমি কি পাম পৰিসীমা পাম হয়নে ক্ষেত্ৰফলৰ কথা এৰিয়া এণ্ড পেৰিমিটাৰ অৰ্থাৎ পৰিসীমা আৰু এৰিয়া মিন্স ক্ষেত্ৰফল পৰিসীমা মানে পেৰিমিটাৰ তাৰপিছত পৃষ্ঠ ক্ষেত্ৰফল বা পৃষ্ঠকালি বা সাৰফেস এৰিয়া ক্ষেত্ৰফলৰ আনটা নাম কালি কিন্তু দেই আৰু নেক্সট আহি গ'ল ভলিউম বা আয়তনৰ কথা আমি আলোচনা কৰিম মেনচুৰেশ্যন বিষয়টো আৰু ইয়াতে ভয় খাবলগীয়া একো নাই প্ৰশ্ন যেনেকুৱাই নহওক আমি শৰ্টকাট যিমান পাৰো শৰ্টকাট কৰিবলৈ আমি যত্ন কৰিম
নেক্সট আহিলে তথ্যৰ বিশ্লেষণ বা ডাটা হেণ্ডলিং বা ডাটা ইন্টাৰপ্ৰিটেশ্যন ডাটা হেণ্ডলিঙত আমি পাম কি তালিকা বা টেবল বাৰ গ্ৰাফ মানে দণ্ডচিত্ৰ আৰু আহিলে পাই চাৰ্ট বা পাই চিত্ৰ হয়নে দণ্ডচিত্ৰ মনত পৰিছেনে এনেকুৱা ধৰণৰ যে খটখটি লগা চিত্ৰবোৰ পাওঁ যে আমি এইবোৰ আমি কি বুলি কওঁ দণ্ডচিত্ৰ নহয় জানো পাই চাৰ্টটো ক'ত থাকে পাই চাৰ্ট বৃত্তৰ ভিতৰত থাকে তো এনেকুৱা ধৰণৰ ৰং বিৰঙৰ চিত্ৰ অঁকা মনত পৰিছেনে ছাত্ৰ অৱস্থাত so we will study this kind of pictures বাৰ গ্ৰাফ তালিকা বা টেবল আৰু টেবুলৰ এনালাইচিছ শিকিম বিশ্লেষণ কৰিবলৈ শিকিম তাৰ ওপৰত ৰিলেটেড প্ৰশ্ন হ'ব সেইবোৰ সমাধান কৰিবলৈ শিকিম শৰ্টকাট মেথডত তাৰপিছত আহিলে probability বা সম্ভাৱিতা সম্ভাৱিতাৰ বিষয়টোত আমি কি শিকিম বেসিক কনসেপ্টস অৰ্থাৎ মৌলিক ধাৰণা শিকিম ইভেন্ট আৰু আউটকাম ইভেন্ট মানে ঘটনা আৰু আউটকাম মানে ফলাফল ওকে ট্ৰায়ালৰ বিষয়ে শিকিম ট্ৰায়াল থাকিব তো probability ট্ৰায়াল শিকিম ট্ৰায়ালৰ আউটকাম শিকিম ইভেন্ট শিকিম ইভেন্ট মানে ঘটনা আৰু simple questions ইয়াৰ লগত জড়িত কিছুমান প্ৰশ্ন আমি শিকিম ওকে এইখিনি আছিলে আমাৰ সিলেবাসটো আমি যে এডিআৰএত ভাল নম্বৰ পাব লাগে সেই লক্ষ্যটোত আমি কেনেদৰে উপনীত হ'ব পাৰিম লক্ষ্যত উপনীত হ'বলৈ আমি প্ৰতিদিনে অতি কমেও 20টা অংক সমাধান কৰিম শিকিম ওকে ভিডিঅ' চাম বিভিন্ন ধৰণৰ ভিডিঅ' চাম ভিডিঅ'ৰ পৰা আমি শিকিবলৈ যত্ন কৰিম আৰু আমি সদায় অতি কমেও 20টা বেছি কৰিবলৈ পাৰিলেতো আৰু ভাল অংক আপোনালোকে যিমান কৰিব সিমানে আপোনালোকৰ প্ৰেক্টিছ হ'ব অংক কেতিয়াও মুখস্থ নকৰিব কিন্তু মুখস্থ নকৰিব একদম মনত থৈ দিয়ক মুখস্থ নকৰিব মেথড শিকিব শৰ্টকাট শিকিব ৰাইট ওকে তো গতিকে এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰক ডেইলি এডিআৰই মেথছ ক্লাছ চাওক মক টেষ্ট আৰু শৰ্টকাট শিকক আৰু মিণ্টু সোণোৱালৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ওকে থ্যাংকস ফৰ ওয়াচিং গতিকে আজি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটো বজাই দিব মই প্ৰতিটো টপিকৰ ওপৰত এটাকৈ বিতং ভিডিঅ' দিবলৈ যত্ন কৰিম আৰু আপোনালোকে সেই ভিডিঅ'বোৰ চাই কমেন্ট কৰিব কিবা অসুবিধা থাকিলে মোক জনাব ধন্যবাদ